আপুনি বাৰু জানেনে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰত যদি কোনোৱে চিঞৰ বাখৰ কৰে বা গান গায় বা তেনেকুৱা কোনো ধৰণৰ শব্দ কৰে তেন্তে সেই শব্দ শুনা নাযায়, কাৰণ চন্দ্ৰত বায়ু নাথাকে। ৰোমান সংখ্যাটো হৈছে এনেকুৱা এক সংখ্যা যি সংখ্যাৰে কেতিয়াও শূন্য সংখ্যাটো লিখিব পৰা নাযায়। আপুনি বাৰু জানেনে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে পৰ্বতবোৰ 15,000 মিটাৰ অৰ্থাৎ 49,212 ফুটতকৈ বেছি ওখ হ'ব নোৱাৰে। মানুহৰ শৰীৰত থকা আটাইতকৈ দীঘল কোষটো হৈছে নাৰ্ভ কোষ, যাক ইংৰাজীত নাৰ্ভ চেল বুলি কোৱা হয়। আপুনি বাৰু জানেনে যে এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত থকা পানীৰ পৰিমাণ কেঁচুৱা এটিৰ দেহত থকা পানীৰ পৰিমাণতকৈ কম? আপোনালোকৰ হয়তো বহুতেই জানে যে চীন হৈছে এনেকুৱা এখন দেশ যিখন দেশে পোনপ্ৰথমবাৰৰ বাবে কাগজী নোট প্ৰচলন কৰিছিল। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটোৱেই হৈছে কপাৰ। ফাৰ্ডিনাণ্ড মেগেলান হৈছে এনেকুৱা এজন ব্যক্তি যিয়ে সৰ্বপ্ৰথম গোটেই পৃথিৱী ভ্ৰমণ কৰি অভিলেখ সৃষ্টি কৰিছিল। পুৰণি কালত দিল্লীৰ নাম আছিল ইন্দ্ৰপ্ৰস্থ, আৰু জানিবলগীয়া যে এতিয়ালৈ দিল্লীৰ নাম প্ৰায় 9 বাৰ সলনি কৰা হৈছে, অৰ্থাৎ আগৰ দিনত মোগলৰ শাসনকৰ্তাৰ নামৰ ভিত্তিত দিল্লীৰ নাম সলনি কৰা হৈছিল। যেনে শ্বাহজাহানৰ নামত দিল্লীৰ নাম আছিল শ্বাহজাহানবাদ। আপুনি বাৰু জানেনে যে হীৰা হৈছে একমাত্ৰ পদাৰ্থ যাক পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন পদাৰ্থ হিচাপে বিবেচনা কৰা হৈছে?